Hey everyone, welcome to my new video. আজিৰ এইটো ভিডিঅ'ত আমি শিকিম ব্লেকস্মিথৰ অসমীয়া অৰ্থ কি বা ইয়াৰ অসমীয়া মিনিং কি আৰু ইয়াৰ এটা ইংৰাজী প্ৰতিশব্দ কি। তো এভৰিৱান, আমি ইয়াক এনেদৰে উচ্চাৰণ কৰিম ব্লেকস্মিথ। ব্লেক স্মিথ। ইয়াত দুটা শব্দাংশ বা চিলেবল আছে, এটা ব্লেক আৰু আনটো স্মিথ। ব্লেকস্মিথ। ব্লেকস্মিথ মানে হ'ল কমাৰ, কৰ্মকাৰ, লৌহজীৱী, লোহাৰ, অয়স্কাৰ, লৌহকাৰ, এইবিলাক ব্লেকস্মিথৰ অসমীয়া মিনিং। মানে এ পাৰ্চন হু ফৰ্কছ অবজেক্টছ অফ আয়ৰণ। ফৰ্কছ মানে ইয়াত কমাৰে লোহা গলাবলৈ ব্যৱহাৰ কৰা জুহালখনৰ কথা কোৱা হৈছে। আৰু ইয়াৰ এটা ইংৰাজী সমাৰ্থক শব্দ হ'ল নাইফ মেকাৰ বা আয়ৰণ স্মিথ। আজি এইখিনিয়ে, সদায় শিকি থাকা।